Hello guys, welcome back to my YouTube channel. সকলোকে স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ'লৈ। আজি 27 ডিচেম্বৰ। মই পঢ়া এলপি স্কুলখনৰ আজি প্ৰতিষ্ঠা দিৱস। সো প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ধ্ৰুৱ চৰিত্ৰ নামৰ এখনি ভাওনা প্ৰদৰ্শন কৰা হৈছে। বলক দেখাও আপোনালোকক আমাৰ কোন কোন মইনা ভাইটি ভণ্টিসকলে যেনে কেনেদৰে ভাওনাত হেৰি কৰিছে আপোনালোকক দেখাও। বলক ভিডিঅ'টো আৰু কর্তব্য সম্পূর্ণ হবনে এই সৃজিত প্রজাবিলাকৰ বাবে এটি সুগম পথ নালাগিব জানো যদি মই পথ দেখুৱাব লাগে যেহেতু আজি আমাৰ এলপি স্কুলৰ মই পঢ়া এলপি স্কুলৰ প্ৰতিষ্ঠা দিৱস ধ্ৰুৱ চৰিত্ৰ অভিনয় প্ৰদৰ্শন কৰিছে ধুনীয়া একদম আমাৰ ল'ৰা ছোৱালীবোৰ ভাইটি মাইনা ভাইটিসকলে কোৱালিটি মজা আহিছে তুমি কোৱালিটি নাই ভাল আজি পৰ্যন্ত মহাৰাজে সুনীতি জ্ঞান সন্তেষ কৰাৰ পৰা বাহিৰ
মহাৰাণী আহক বিদুষিনী বাই আজি ইমান পলম কৰিলা আজি যি সমস্যাত উপনীত হৈছিল তোমাক দেখা নহলতে দেৱৰ্ষি নাৰদেহে মোৰ প্ৰাণ ৰক্ষা কৰিছে কি সমস্যাৰ সন্মুখীন হৈছিলানো বিদুষিনী বাই তোমাৰ কাষলৈ অহাৰ কাৰণে মোক হত্যা কৰিব খুজিছিল কাৰ ইমান সাহ ৰাজধানীৰ কাষত উপস্থিত হোৱাৰ কাৰণে হত্যা কৰিবলৈ কি ভাবি আছা অকলে অকলে আপোনাৰ কথাটি আপুনি বৰণী সিংহকলাৰ ঘৰতে খেলাপতি হৌমাৰ সিংহই আপোনাক দিনৰ চকুৰে বুজিছো কাকত এই বিষয়ে মোৰ অলপো ভয় নালাগে ৰিণ্টুৱে আমি দুটা এতিয়া চাহ খাবলৈ আহিলোঁ চ' ৰিণ্টু এইটো আৰু এটা মই আছোঁ চাহ খাবলৈ আহিলোঁ আমি দুটা এতিয়া চ' আপোনালোক দেখাই আছোঁ তাৰ পাছৰ প্ৰগ্ৰেমটো নাথ অভাগীৰ সেৱা গ্ৰহণ কৰক আজি মই তোমাৰ স্বামী উত্তন্ন আপুনি এবাৰ কি কৈছে নাথ আজি মই শত্ৰু বিখন ৰাক্ষস হিচাপে তোমাক ধ্বংস কৰিবলৈ উপস্থিত হৈছো নাথ কি হৈছে আপোনাৰ কথাবিলাক বুজিব পৰা নাই যদি মই আপোনাৰ পত্নী হিচাপে মই আপোনাৰ ওচৰত কিবা অপৰাধ কৰিছো তেন্তে সকলোটো মাৰ্জনা কৰিছো তুমি মোক পদাঘাত কৰিলা মহি নিচিনা দুৰ্ভাগ্য ৰাণী পদাঘাত কৰি আনন্দ মহাৰাজা খনৰ কৰি দিবৰ কাৰণে সৰ্বাধিকাৰে উপস্থিত হৈছো এই ৰাজসভাৰ মাজত চাই থাকা ৰাণী তোমাৰ কাৰণে স্মশানত পৰিণত হ'ব এই কুশবৰ্তা ৰাজ্য এই সময় তোমাৰ নিচিনা দেশত দুই পৃথিৱীত দুই অগ্নিত দুই নহয় এক মুহূৰ্ততে সকলো ধ্বংস কৰি দিব পাৰো কিন্তু মহাৰাজৰ অজ্ঞাভিত্য ভয় নাই মহাৰাণী আপোনাৰ ৰক্ষাবান আজিৰ পৰা মোৰ বলত ইয়াত থকাৰ কোনো প্ৰয়োজন নাই মহাৰাজ ভৰিতে মোক ৰাজ্যৰ পৰা বাহিৰ কৰি নিদিবা মই তোমালোকৰ চৰণত ধৰিছো সেনাপতি পদৰ পৰা বঞ্চিত কৰিলা চন্দ্ৰপ্ৰভা সেনাপতি কিয় আহিছে নিৰ্জন কক্ষলৈ কোৱা কিবা আছে প্ৰয়োজন আছে চন্দ্ৰপ্ৰভা প্ৰয়োজন আছে শুনা চন্দ্ৰপ্ৰভা আজি তুমি মহাভাগ্যৱতী তোমাক এই তপন সিংহই জীৱ নৰ্দাংগিনী পাতিবৰ হেতু নিজেই আহি উপস্থিত কোৱা চন্দ্ৰপ্ৰভা মোক স্বামীবৰণ কৰিবানে নকৰা সেনাপতি ডাঙৰীয়া আপোনাক মই সদায় নিজৰ দাদাৰ দৰে জ্ঞান কৰোঁ দাদা হৈ ভগ্নীৰ ওচৰত প্ৰেম নিবেদন বৰ অশোভনীয় দাদা নুহে ভগ্নী তুমি স্বামী মই চন্দ্ৰপ্ৰভাৰ কোৱা চন্দ্ৰপ্ৰভা মোক স্বামীবৰণ কৰিবানে নকৰা
নাজানো নেকি আজি এই তপন সিংহ জমৰ সত্য নিউতো সেইটো পদে তুৰন্তে আঁতৰ মোৰ সন্মুখৰ পৰা বেছ তেন্তে কিন্তু এই সময়ে তেরা অন্যায় বিচার নকরে আজির কারণে তো মুক্তি সাক্ষাতে দেখিলা আজি তপন সিংহৰ কেনে অত্যাচাৰ আমাৰ দুটা এই লগৰ কৰি আছে তোমাৰ উত্তমে হ'ব এই কুকাবত্ত ৰাজ্য ৰজা আৰু ঠাণ্ডা পেলাইছে দেই হে প্ৰভু অগতিৰ গতি পুত্ৰ হৈ পৃথিৱীক পালন কৰি দুৰ্ব যাব আজি এই ৰাজ্য ত্যাগ কৰি ৰক্ষা কৰিবা প্ৰভু বিপদৰ সময়ত পিতা আৰু মাহীদেউ যাবৰ সময়ত থিয় থাকিবা কোনো দিনেই তাতে শ্ৰীহৰিৰ কৰুণাৰ পৰা বঞ্চিত নহওঁ পিতা আদম পুত্ৰই লাগিলো বিদায় পিতা কওক মাহীদেউ আপোনাৰ আদেশ মই নতকিৰে কৰিম পালন সেকেন্ড মাইকী মানুহ দুৰ্ব যাব তোৰ ভাগ্যত ৰাজ সিংহাসন নাই তই যদি এই জন্ম দে তোৰ শ্ৰী হৰিৰ দৰ্শন লাভ কৰিব পাৰ তেন্তে মোৰ নিজ হাতেৰে
অবিহনে মই জীয়াই থাকিব নোৱাৰো এয়া উচিত বিচাৰ হলনে ৰাণী মই মোৰ পুত্ৰক দিলো বিসৰ্জন নাই তোৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো নালাগে মোক ৰাজেন্দ্ৰ সকলো আজি এই দিলো বিসৰ্জন তই নাযাবি ময়ো যাম তোৰ লগত নাযা সঁচা কথাটো যাওঁ স্বৰ্গৰাজ্য আক্ৰমণ কৰি বন্দী কৰিলে আনিব সকলো দেৱতাক এই যক্ষ পৰিলে বল ভাই তোমাৰ বিগ্ৰহ পাওঁ স্বৰ্গৰ অভিমুখে যক্ষপতি বিলম্ব নকৰি কুশাপত ৰাজ্য কৰা আক্ৰমণ এতিয়া মই আহিলোহে নাৰায়ণ মন্ত্ৰী দাদা বিলম্ব নকৰি আমি অতি সোনকালে কুশাপত ৰাজ্যলৈ গমন কৰোঁ দাদা বিলম্বৰ নাই প্ৰয়োজন সেইবাবে জয় জয় ধনী মেদিনী কপাই জয় যক্ষৰাজা জয় যক্ষৰাজা জয় মহানবী কোনে মোৰ শ্ৰী হৰিৰ গুণানুকীৰ্তন কৰিছে মেৰিপা মৰুমান মাধৱ ঘনে ঘন ঘাটু বাৰু বালক এই অৰণ্যৰ মাজত হৰিকনো কেনেকৈ পাবা মোক কোৱাচোন তেন্তে শুনক দেৱক হৰি নামে হৰি নামে হৰি নামে হৰি নামে কৰি আছে জগত হৰি নিৰাময় চাইছে এইফালে জুই পোৱাই আছোঁ গোটেইকেইটা আছে ধ্ৰুৱ উঠা ভক্ত তোমাৰ ভক্তিত মই অতি আনন্দিত হ'লো হে নাৰায়ণ ব্ৰহ্মহৰি আজি সাক্ষাতে দেখি তোমাৰ যুগল চৰণ ধন্য হ'লো হে প্ৰভু দাসৰ মনোবাঞ্ছা পূৰ্ণ কৰক নিশ্চয় তোমাৰ মনোবাঞ্ছা পূৰণ কৰিম এতিয়া যোৱা তুমি নিজ ৰাজ্যলৈ তোমাৰ পিতৃ মাতৃয়ে তোমাৰ কাৰণে ব্যাকুল হৈ আছে প্ৰথমে যোৱা তুমি ৰাজ্য সভাৰ এনেকৈ নাট শেষ হ'ল এতিয়া চবে ঘূৰা-ঘূৰি গৈছেগৈ ভাওনা চাই ঘৰত আহিলোঁ ভাওনা একদম ধুনীয়া একদম কৰিছে মজা লাগিছে চাই আৰু আশা কৰোঁ যদি আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু কোনোবা যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ জয় আই অসম দাদা